নিউজবোৰ চালে যে বুকুখন একদম খুন্দা মাৰি ধৰে দেই। এইবোৰ কি হৈ গ'ল ন মা? জুবিন দা আকৌ ঘূৰি নাহে নেকি? ক'তনো আহিব ল'ৰা? মানুহ এবাৰ যোৱাৰ পাছত আৰু ঘূৰি নাহে। তই লাগিলে যিমানে যি কৰ যিমানে যি নকৰ, যোন এবাৰ গ'লে আৰু কেতিয়াও ঘূৰি নাহে। হেৰা লাইট চাইট কেলে অফ কৰি লৈছা অ? দেখা নাই জানো ইমান গৰম, লাইটটো জ্বলালে যে একদম ৰ'দ দিয়া নিচিনা লাগে, সেইকাৰণে অফ কৰি লৈছো, তেতিয়া ৰুমটো ঠাণ্ডা হৈ থাকে। অ পাপা, পূজা আগে আগে বৰ বেয়া হেৰি হৈ গ'ল ন? তাকেহে পাই, মন চনবোৰ যে একদম বেয়া লাগি আছে দেই। জুবিন, তুমি আমাক এনেকে কেলে এৰি থৈ গলা বাৰু? তোমাক গান শুনি শুনিয়ে বিহুত আমি কঁকাল ভাঙি ভাঙি নাচিছিলো। তেজেদিতো তুমি, সুখতো তুমি, দুখতো তুমি। এনেকে কেলে গলাগে আমাক এৰি? তোমাক আজিলৈকে কাষৰ পৰা লগ পোৱা নাই যদিও তুমি মোৰ হৃদয়ত আছিলা। বাৰু হোৱাটোতো নোহোৱা কৰিব নোৱাৰো, কিন্তু তোমাৰ লগত যদি কিবা অন্যায় হ'ল তেতিয়া কিন্তু তুমি ন্যায় পাব লাগিব, নহলেহে তোমাৰ লগৰ মহন্ত গোটেইকেইটাকে মই নেলু গছকি মাৰিম। পাপা, ভাত কেইটামান খাই লোৱাহি আহা, মায়ে মাতিছে। তুমি কালিৰ পৰা ভালকে খোৱাই নাই। নাখাওঁ তো, মোৰ ভোক চোক নাইকিয়া হৈ গ'ল আৰু গম পাইছনে? মই একেবাৰে ভাগি পৰিলো আৰু তো, মই শেষ হৈ গলো তো। এনেকে নকবা পাপা, আমি আছো নহয় তোমাৰ লগত। হয় বাৰু, এতিয়া কিনো কৰিবা আৰু, কিবা হবলগীয়া আছিলে হৈ গ'ল। ভাত কেইটামান খাই লোৱাহি আহা। তো হ'ব পাৰে মই ফং শুনি থাকো, এইবোৰ চিগমা গান শুনি থাকো, কিন্তু কোনোবা টাইমত ময়ো জুবিনৰ গানে শুনো তো। এতিয়া সেই মাতটো শুনিলে মোৰ বৰকে মনত পৰে তো, মই একেবাৰে ভাগি পৰিছো তো। হ'ব পাপা, তুমি দুখ নকৰিবা, তুমি নাকান্দিবা। তুমি কান্দিলে আকৌ মোৰ কন্দা হেৰি হব। এতিয়া চবৰে দুখ লাগিছে আৰু গোটেই অসমবাসীয়ে দুখ লাগিছে। ঠিক আছে তো, মই না কন্দা, তই আকৌ মোক চাই কান্দিব নালাগে দেই তো। মই মানে চব চালো আকৌ তোৰ চকুত চকু পানী চাব নোৱাৰো। বাৰু বৈ তোৰ নামতে ভাত কেইটামান খাই দিওঁ বৈ। আহা, নেখালে আকৌ দুৰ্বল হৈ যাবা নহয়, বেমাৰ হব। তুমিয়ে মোৰ আছা, আকৌ তোমাৰ বেমাৰ হলে কেনেকে হব? মোৰ তৌটো বৈ খাম বৈ। তৰা জ্বলা কাষত নিহাৰিকা তুমি মই, তোমাৰ চকুৰে পোহৰ বিজুলি হৈ চুমেহি মোক, মোৰ পৃথিৱী যেন চিৰ নতুন, তুমি এষাৰ মাতিলে। দুচকুৰে নীলাৰে। পাপা লৰা, তই যে এইবোৰ শুনি থাক ৰাতি হলে বা মোবাইলত যে লগাই থ, শুনি শুনি মোৰো মুখস্থ হৈ গ'ল, মোৰো ভাল লাগিছিলে শুনি। এতিয়া এইবোৰ কি হৈ গ'ল দেখিছাই নহয়। জুবিন দা গ'লগে, কিন্তু গানবোৰ থাকি গ'ল। এতিয়া গানবোৰৰ মাজতে জুবিন দাক বিচাৰি ল'ব লাগিব। সঁচাকে দে লৰা, বহুত দুখ পাইছো মনত। মানুহ এনেকে হঠাৎ নাইকিয়া হৈ গলে মোৰ বহুত দুখ লাগে। এতিয়া দোকানো বন্ধ কৰিবলৈ কৈছে এইকেইদিন। এইকেইদিন চব বন্ধ থাকিব। মই জুবিন দা কিমান ডাঙৰ ফেন আছিলো ভাবি তহঁতি কি ফেন? মই ফেনতকৈ ফেন। জুবিন দাৰ কাৰণে মই মৰি যোৱা মানুহ হয়। বুজিছো তোৰ কথা। আমিওতো জুবিন দাৰ ফেন, কোনো নহয় জুবিন দাৰ ফেন। গোটেই অসমবাসীয়ে জুবিন দাৰ ফেন। বহুত কষ্ট পাইছো আজি মই মনত, বহুত কষ্ট। মই কৈতো নানাই, মায়ে মোক মাৰি টিকাত ঠেয়া পাতি দিলেও মই ইমান কষ্ট নাপাও। হগাগেলা হ'ব, তই ধৈৰ্য ধৰ, আমি সকলো আছো নহয়। তহঁতি থাকিলে কি হব, জুবিন দাই নাই, খাওঁ গা পায়ে। হয় নেকি? কেইটা বজাত? সন্ধিয়া 5 বজাৰ পৰা, আমাৰ হে নামঘৰৰ ওচৰত। ভালে বাৰু দিয়া। বাকী সকলোকে কলা নে? ধমেশদাহঁতক?
ধমেশদাহঁতকহে নাই কোৱা আপুনি যাব নেকি কৈ দিবচোন বাৰু দিয়া মই কৈ দিম তুমি খালি বাকীবোৰক কবা দে সকলো আহিব লাগিব ঠিক আছে আহিছো দিয়ক তোমাৰ বুকু নিগৰি নামে ৰূপহী ফাগুন দুচকুৰে নীলাৰে জয় জুবিন দা A few moments later. হয় নেকি ভালেই হ'ল বাৰু মই তাকে ভাবি আছিলো বোলো সকলোতে শ্ৰদ্ধাঞ্জলি জনাইছে আমাৰ গাঁৱৰ ৰাইজেও মিলি জনাব লাগিছিলে হেয়াই আজি সন্ধিয়া 5 বজাত যাবলৈ কৈছে সকলোকে মই বোলো আপোনালোকক কলে নাই কোৱা বুলি কলে মই গুচি আহিলো কবলে মুলেছত দেখিছনে আজিকালি মানুহবোৰ কেনেকে পটক গুচি গৈছে গাঁৱৰে দেখিলো 4জন 5জন তাৰ পাছত এতিয়া আমাৰ জুবিন সঁচাকে দেই আজিকালি যে কাৰ লগত কেতিয়া কি হৈ যায় কোনেও কব নোৱাৰে অসমৰ ডাঙৰ সম্পদ এটা হেৰুৱালো মুলেছদা তাকে ভেবেলা এয়াই জীৱন কিবা পাবা কিবা হেৰুৱাবা এনেকে চলিব লাগিব আৰু সুখ দুখৰ মাজে মাজে 2000 years later. হেৰা হ'লনে গৈ থাকো ব'লা দজা মাৰিলা নহয় মাৰিলো ব'লা আমাৰ মৰমৰ শিল্পীগৰাকীক এগছি বন্তি জ্বলাই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁগে নাই পাপা যিমান যি হলেও জুবিন দা সদায় আমাৰ হৃদয়ত থাকিব ইয়াৰ পৰা বিদায় দিম কিন্তু আমাৰ হৃদয়ৰ পৰা কেতিয়াও বিদায় দিব নোৱাৰো বল ছোৱালী বল দেউতাহঁত গ'লে নেকি বাৰু ককা আথনিয়ে গ'ল মই দেখিছো হে ৰত্নেশ্বৰ ককাহঁতৰ লগত গ'ল তেতিয়া আমিও গৈ থাকো কৃষ্ণ কৃষ্ণ বিয়ৈ এবাৰ পূজা খেমেকি গ'ল আকৌ ন ইমান ধুনীয়াকে ফূৰ্তি কৰি আছিলো আহিছে বুলি আগে বৰ বেয়া হেৰি হৈ গ'ল দেই সঁচাকে দে বিয়ৈ জুবিন বিহীন দুৰ্গা পূজা এবাৰ কিনো উদযাপন কৰিবা আমি দুৰ্গা পূজাটো জুবিনৰ গান শুনোৱাই মানুহ চবতে অকল জুবিনৰে গান তো বিয়ৈ মই যে অকল জুবিনৰ গানতহে নাচিব পাওঁ বেলেগ সেইবোৰ তাকি ফাঁকি লগালে মই লাখুটি মাৰি ডিজে ভাঙি দিওঁ পাপা শুনিব বিয়ৈ শুনিলে ফূৰ্তি নালাগে দুখে লাগিব পাপা মানুহ যে এবাৰ গুচি গলে ঘূৰি নাহে আৰু ন কতনো আহিব ল'ৰা জীৱন এবাৰে পায় যোৱা পাছত আৰু দুনাই ঘূৰি নাহে এইবোৰ মানুহে কয় অহা জনম পিছৰ জনমৰ কথা কিন্তু নিজে মৰা পাছতহে গম পাম হয়নো কি আচলতে আকৌ নেক্সট জনম পায় নে নেপায় এইটোৱে যে বৰ বেয়া কথা আৰু দেই জন্ম হলে মৃত্যু হবই লাগিব এদিন আমাৰোতো মৃত্যু হব কিয় নহব আমিতো মৃত্যুৰ দিশে আগবাঢ়ি গৈ আছো এখোজ দুখোজকে আজি মোৰ বয়স বাঢ়ি গৈ আছে মই মৃত্যু মোক কাষ চাপি গৈ আছে এনেকে মই বুঢ়া হৈ এদিন মৰিম তয়ো মৰিবি নকবা পাপা মোৰ ভাবিলে কিবা লাগে নিজে মৰিবলৈ ভয় নাই কিন্তু আপোন মানুহবোৰ হেৰুৱাবলৈহে ভয় ধমেশদা আহিলে ব'লা গৈ থাকো বলক মোৰ যে কান্দি চকু ফুলি গৈছেগে গোটেই অসমে কান্দিছে মুলেশ্বৰ আকৌ এনেকুৱা এজন মানুহ নোলাব নেকি যাৰ কাৰণে গোটেই অসমে কান্দিব নোলাই ধমেশ দা ক'ত ওলাব ভাল মানুহবোৰ চব গুচি গৈছেগে পৃথিৱীৰ পৰা সেইটো হয় এসময়ত গৈ অকল বেয়া মানুহবোৰহে থাকিবগে তাৰ পাছতে আৰু আমাৰ এইবোৰ চব ধ্বংস হব নবহত নাই অহা নেকি হেইয়া গৈ আছে আগলৈ চোৱাচোন চৰি হেইয়া A few moments later. আৰম্ভ কৰক দাইটি জুবিন দা বুলিয়ে কব যিহেতু বেছিভাগে জুবিন দা বুলিয়ে কয় আজিৰে দিনটো আমাৰ বাবে অতি বিষাদময় দিন অসমবাসীৰ হৃদয়ৰ প্ৰিয় সন্তান আমাৰ জুবিন দা আজি আমাৰ মাজত নাই বুলি ভাবিলে অশ্ৰু সংবৰণ কৰিব নোৱাৰো
জুবিন দা কেৱল এজন গায়ক নহয়, তেওঁ আছিল আমাৰ আশা, আমাৰ অনুপ্ৰেৰণা, অসমীয়া সংস্কৃতিৰ জীয়াই থকা এটা অমূল্য দৰ্শন। তেওঁৰ কণ্ঠত শুনা প্ৰতিটো গান আমাৰ শৈশৱ, যৌৱন আৰু জীৱনৰ প্ৰতিটো অধ্যায়ত সুৰ তুলিছিল। আজিৰ পৰা তেওঁ শাৰীৰিকভাৱে আমাৰ মাজত নাথাকিলেও তেওঁৰ গান আমাৰ হৃদয়ত চিৰকাল বাজি থাকিব। তেওঁৰ সুৰে অসমীয়া সংগীতক বিশ্ব মানচিত্ৰত উজ্জ্বল কৰিছিল। অসমীয়া ভাষা, সংস্কৃতি আৰু সুৰক তেওঁ সন্মান দিছিল, যি সন্মান কোনোদিন নিঃশেষ নহব। আজি আমি আমাৰ সমূহ গাঁওবাসী পক্ষৰ পৰা আপোনাক একেলগে শেষবাৰৰ বাবে বিদায় জনাইছো। জুবিন দা, আপোনাৰ স্মৃতি, আপোনাৰ কণ্ঠ আৰু আপোনাৰ মৰম চিৰদিন আমাৰ হৃদয়ত জীয়াই থাকিব। আপুনি আমাৰ পৰা দূৰলৈ গৈছেহে, কিন্তু আপোনাৰ সুৰ আৰু নাম আজি, কালি আৰু অনন্ত কাললৈ আমাৰ মাজত থাকিব। আপুনি য'তে আছে শান্তিত থাকক। সকলোৰে ফালৰ পৰা আপোনাক হৃদয়ৰ গভীৰতম শ্ৰদ্ধাঞ্জলি। কি যে হৈ গ'ল আৰু এইবোৰ দেই। কোনোবা সময়ত ভাবিলে যে সপোনহে লাগে, সঁচাকে সপোন হোৱা হলেতো ভালেই আছিলে, কিন্তু দুৰ্ভাগ্যবশতঃ এইবোৰ দিঠক হয় মুলেশ্বৰ, দিঠক। জুবিন দা, আপুনি আমাক এইটো কেলে গ'লগে? আজি আমি কা গান শুনিম? হ'ব, দুখ নকৰিবি হগা গেৰেলা। জুবিন দাই আমাৰ কাৰণে বহুত গান গাই থৈ গৈছে, 38,000তকৈ বেছি। আমি এতিয়া সেইবোৰ শুনি থাকিম আকৌ? একদম ৰাইট। তেওঁ শৰীৰটোহে ত্যাগ কৰিছে, কিন্তু তেওঁৰ গান অসমৰ প্ৰতি ঘৰে ঘৰে চিৰকাল বাজি থাকিব। নে কি কয়? একবাৰ ফিৰছে। 1 hour later. জুবিন দা অমৰ হওক। জয় জুবিন দা, জয়। জুবিন দা অমৰ হওক। জয় জুবিন দা, জয়। আমাৰ জুবিন দা সদায় অমৰ হৈ থাকিবনে? জুবিন দাৰ জয় হওক। ব'লক ধমেশদা, এনেকে গোটেই গাঁওখন এক পাক মাৰি দিওঁ। বল বল। ভিডিঅ'টো চাই কেনেকুৱা লাগিলে কবা। বাকী মই সদায় ফানি ভিডিঅ' বনোৱা, হাঁহি উঠা ভিডিঅ' বনাওঁহে। তো এনেকুৱা টাইপৰ ভিডিঅ' বনাবলৈ মানে প্ৰব্লেম হৈ যায়। মই ভাবিয়ে নাপাওঁ মানে কি ডাইলগ দিওঁ, কি কথা কওঁ, কাৰণ যেতিখন ক'বই নোৱাৰি ন, কিবা ক'বলৈ হ'লে থুকুচি পেলাব গোটেই সোপাই। আৰু যদি কিবা ভুল হ'ল তেন্তে ক্ষমা কৰি দিব। ট্ৰাই কৰিছোঁ, কেনেকুৱা হ'ল ক'ব। বাকী ইমানেই।